ছোৱালীবোৰে একেবাৰে সৰু সৰু কথাতে কান্দে সঁচা, কিন্তু জীৱনৰ কঠিন সময়খিনি হাঁহিমুখে কটায়ো দিব পাৰে। মানুহৰ স্বভাৱ কেনেকুৱা জানেনে? মানুহে সেই সমস্ত মানুহক অৱহেলা কৰে যিসকলে তেওঁক মূল্য দিয়ে। আনহাতে যিসকলৰ পৰা তেওঁ মূল্য নাপায় তেওঁলোকৰ ফালে বেছি আকৰ্ষিত হয়। সেয়ে আপোনাক যিসকলে ভাল পায় তেওঁলোকৰ লগত থাকক। বিশ্বৰ প্ৰায় 90% মানুহে মেছেজ, চিঠি বা ডায়েৰীত সেই সকলোবোৰ কথা লিখে যিবোৰ তেওঁ মুখেৰে প্ৰকাশ কৰিব নোৱাৰে। ৰাতি শোৱাৰ সময়ত যদি হঠাতে আপোনাৰ কোনো এজন মানুহৰ কথা মনত পৰে, তেনেহ'লে সেইজন ব্যক্তি আপোনাৰ সুখৰ কাৰণ, নাইবা সেই ব্যক্তিজনে নিশ্চয় অতীতত আপোনাক আঘাত কৰিছিলে। প্ৰয়োজনত সকলোৱে কথা পাতে। সেইকাৰণে অকাৰণে যিসকলে সকলো সময়তে খবৰ লয় তেওঁলোকেই জীৱনৰ গুৰুত্বপূৰ্ণ মানুহ। সংখ্যা কম হ'লেও তেওঁলোকেই প্ৰকৃত প্ৰিয়জন। যিবোৰ ছোৱালীৰ খং বেছি হয় তেওঁলোকৰ মনত ভালপোৱাটোও বহুত বেছি হয়, আৰু যাৰ ওপৰতেই বেছি খং দেখায় তেওঁক সকলোতকৈ বেছি ভাল পায়। মানুহ কি অদ্ভুত নহয়নে? অপমান কৰি কয়, বেয়া নাপাবা দেই। চেহেৰা আৰু বস্ত্ৰ সৰ্বদা মিছা কয়। মানুহৰ আচল পৰিচয়টো সময়েহে কয়। লোহাক কোনেও কষ্ট দিব নোৱাৰে, কিন্তু তাৰ নিজৰ মামৰেই তাক নষ্ট কৰি দিয়ে। ঠিক তেনেদৰে আপোনাক কোনেও কষ্ট দিব নোৱাৰে, কিন্তু আপোনাৰ চিন্তাই আপোনাক হৰুৱাব পাৰে। যিজনে কথাই কথাই খং কৰে তেওঁৰ মনত ভাল পোৱাৰ বাহিৰে আৰু একো নাই। কাৰণ খঙৰ আঁৰত লুকাই থাকে ভালপোৱাৰ গভীৰতা, যিটো সকলোৱে বুজিব নোৱাৰে। আৱেগ আৰু ইচ্ছাৰ মূল্য আনৰ পৰা বিচাৰি ফুৰাটো উচিত নহয়। তুমি তোমাৰ বাবে সকলোতকৈ দামী। সেয়ে আনৰ পৰা মূল্য নিবিচাৰি নিজকে আগতে মূল্য দিয়া আৰু সৃষ্টিকৰ্তাক ধন্যবাদ দিয়া। এটা বাঘ ৰক্তৰ গোন্ধ পালে যিমান হিংস্ৰ হয়, এজন মানুহ টকাৰ গোন্ধ পালে তাতকৈ 1000 গুণে বেছি হিংস্ৰ হয়। পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ টকা নাই। যদি জীৱনত প্ৰয়োজনত নিজকে সলনি কৰিব লগা হয় তেনেহ'লে সেইটোকে কৰক। হয়তো অলপ কষ্ট হ'ব। তথাপিও যিজনে আপোনাৰ মূল্য নুবুজে তেওঁৰ বাবে অপেক্ষা কৰি নাথাকিব।